নমস্কাৰ। আজি সোণ হৰিণৰ চেকুৰ অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাসখন অষ্টম খণ্ডটি পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ শুনি ভাল পাব। পেজ ৪৯। জীৱনৰ অপবিত্ৰতাত সিঁচিম শস্য। বৰষুণজাক হঠাতে আহিল, ধাহি মুহি নিলে গছপাতবোৰ। ডাষ্টবিনত পেলোৱা কাগজবোৰ মুহূৰ্ততে ৰাস্তা ঘাট ডুবিল। ঘোলা মটীয়া ৰঙৰ লেতেৰা পানী শিলদৌল ভাঙি আহি মহানগৰখন বুৰাই পেলালে। প্ৰণামী আজি দিল্লীলৈ পঢ়িবলৈ যাব। নেহেৰু পাৰ্কৰ বেঞ্চকেইখন বৰষুণৰ পানীত সেমেকি আছে। প্ৰণামীয়ে বেগটোৰ পৰা ৰুমাল উলিয়াই বেঞ্চখনত পাৰি বহিলে। শেখৰক তাই সময় দি থৈছিল যদিও সি দেৰি কৰিছে। শেখৰ কোনোদিন সময়মতে নাহে। তাই শেখৰলৈ মিছ কল দিলে। এবাৰ নহয়, ৩ বাৰ। এইবাৰ তাই মেছেজ কৰিলে, পানীত ডুবি মৰা নাই যদি নাও এখন লৈ আহা, ঘড়ীটোলৈ চাবলৈ শিকা। মাত্ৰ কেইদিনমান আগতে শেখৰৰ কবিতা এটা প্ৰকাশ পাইছিল বাতৰি কাকতত। সেইদিনা প্ৰণামীহঁতৰ হোষ্টেলত হুলস্থুল হৈছিল। প্ৰণামীৰ কাণ মূৰ গৰম হৈ গৈছিল। কি লিখিছে এই পাগল শেখৰে? তোমাৰ বুকুত মূৰ থৈ শুনো পৃথিৱীৰ আদিম ঘড়ীটোৰ ঘণ্টাধ্বনি, জেৰুজালেমৰ পৰা মক্কালৈ। গংগাৰ পৰা লুইতলৈ সকলো পানী ঢালি মোক শুনালা আদৰ্শ আৰু নীতিৰ পবিত্ৰতা। কিন্তু মই যে অপবিত্ৰ হ'ব খোজোঁ, জীৱনৰ অপবিত্ৰতাত সিঁচিব খোজোঁ শস্য। বোকাৰ কঠীয়াৰ দৰে দেৱদূত হ'ব নোখোজোঁ। মানুহৰ দৰে ভাল পোৱা তুমি, তোমাক এবাৰ সাৱটি ধৰিবলৈ দিয়া। প্ৰণামীৰ মুখস্থ হৈ গৈছে কবিতাৰ শাৰীকেইটা। তোৰ বাবেই লিখিছে, ৰুমমেট ছফিয়াই তাইক কৈছিল। তোৰ বুকুত মূৰ থৈ আৰু কি শুনিছিল কনা আমাক? তৃষ্ণাই ডাইনিং হলত জোকাইছিল। শেখৰে তাইৰ হাতখনো আবেগেৰে কোনোদিন ধৰা নাই, অথচ তাই কামনা কৰে শেখৰে এয়া কৰক, অলপ আগবাঢ়ি আহক। কিন্তু কেনেকৈ লগৰ ছোৱালীক তাই বুজাব সকলো কথা? শেখৰক তাই বুজিব খুজিও বুজি নাপায়। অধৈৰ্য হৈ এইবাৰ প্ৰণামী থিয় হ'ল। ঠিক তেনেতেই দেখিলে শেখৰ আহিছে। সেই চিৰাচৰিত নিৰ্বিকাৰ ভংগীমাৰে। কোনো ছোৱালীয়ে নিবিচাৰে তাইৰ প্ৰেমিক ইমান নিৰসভাৱে আহক। প্ৰণামীৰ বাবে অহা নাই, যেন বাছ বা ৰেলৰ টিকটহে কৰিবলৈ আহিছে। সি যেন নাজানেই এইখিনিতে যে প্ৰণামী নামৰ ছোৱালী এজনী ৰৈ আছে। প্ৰণামীৰ খং উঠিল। তাই জানে তাই শেখৰৰ কাষত অভিমান কৰিলেও লাভ নহ'ব। এটা ৰঙা বগা আঁচ পৰা কটন চাৰ্ট আৰু নীলা জিন্স, চুলি ভালকৈ ফণিওৱাই নাই হ'বলা। প্ৰণামী, কি খবৰ? হঠাতে দেৰি দেখিলা নেকি মোক? তুমি মিছ কল দিছিলা, কিন্তু আহোঁতে লেট হ'ল, বেয়া নাপাবা। আচলতে মই শুই উঠা নাছিলোঁ। তোমাৰ শেষ মিছ কল হ'ব আৰু একো ক'ব নালাগে মোক। কিয় আহিলানো? শুইয়ে থাকিব পাৰিলাহেঁতেন। তুমি বেয়া পাবা যে? মোৰ ভাল পোৱা বেয়া পোৱাৰ সৈতে তোমাৰ কি সম্পৰ্ক? সম্পৰ্ক আছে বাবেইতো দৌৰি আহিছোঁ। মুখ ধোৱাই নাই ভালকৈ। চাহ খাম ব'লা, নহ'লে মোৰ কথা পতাৰো মুড নাই। শেখৰ নবহিলেই আগে আগে খোজ দিলেহি। প্ৰণামীৰ নিজৰ ওপৰতে খং উঠিল। কিমান কথা পাতিম বুলি ভাবি আহিছিল তাই। তোমাৰ কবিতাটো পঢ়িলোঁ, ভাল হৈছে। আমাৰ হোষ্টেলত কবিতাটো লৈ হুলস্থুলেই লাগিল। প্ৰণামীয়ে কওঁ নকওঁকৈ ক'লে। কিয় হুলস্থুল লাগিব লগা কি হ'ল? প্ৰণামীয়ে এক মুহূৰ্ততে ভাবিলে, ক'বনে এই কবিতাটোৰ বাবে তাইক শেখৰৰ প্ৰেমিকা বুলি সকলোৱে বিশ্বাস কৰিছে। কৈ দিব নেকি? ৰাতি তাই কেইবাবাৰো পঢ়িছে কবিতাটোৰ শব্দবোৰ। নালাগে। প্ৰণামীয়ে গহীন হৈ সুধিলে, কবিতাটোৰ বৰ এপিলিং। আদিম ঘড়ীৰ ঘণ্টাধ্বনি। তুমি কাৰ বুকুত মূৰ থৈ শুনিব খুজিছিলা? অ' সেইটো এটা মৰা মানুহৰ কবিতা। কি? অঁ, আমাৰ গাঁৱৰ প্ৰাইমেৰী স্কুলৰ চকীদাৰ বেনুকাই। ইমান সময় জ্ঞান আছিল তেওঁৰ। হাতত ঘড়ী নাই, সূৰ্যৰ পোহৰ চাই তেওঁ স্কুলৰ ঘণ্টা সঠিক সময়ত বজাইছিল। তেওঁ মৰিল। খবৰটো পাই বৰ দুখ পালোঁ। তেওঁ হেনো কুষ্ঠৰোগ হৈছিল। গাঁৱৰ মানুহে তেওঁক বেলেগ ঘৰ কৰি ৰাখিছিল। তেওঁৰ কোঠালৈ নুসুমাইছিল। চাহৰ দোকানত আজি ভিৰ নাই। আহা আহা। প্ৰণামী নিথৰ পুতলাৰ দৰে শেখৰৰ পিছে পিছে গ'ল। শেখৰে টেবুল এখন অধিকাৰ কৰি বহি সুধিলে, কি খাবা? একো খাবলৈ মন যোৱা নাই। কি হৈছে তোমাৰ? মন বেয়া নে শৰীৰ বেয়া? মই দিল্লীলৈ যাম। দিল্লীলৈ? অঁ, তাৰপিছত আহি ষ্টাইলত ক'বাহি, দিল্লীত পঢ়িছোঁ, বি ৰাইট বিজি লাইফ জানা।
মই মাইক্ৰ'বায়'লজি পঢ়িম দিল্লীত। চৰি, দিল্লীত নাপালে আন ঠাইলৈ যাম। মেডিকেল নপঢ়োঁ বুলি ভাবিছোঁ। তোমাৰ বৰদেউতাৰ নে খুৰাৰ ছোৱালীকেইজনীতকৈ অলপ ওপৰত থাকিবাতো। যদি সিহঁততকৈ এডভান্স হোৱা তেন্তে যোৱা। তুমি ইনচাল্ট কৰিছা। মই ইনচাল্ট কৰিম? তুমিয়েতো মোক কৈছিলা এইবোৰ কথা। প্ৰণামী নিমাতে আছে। টেবুলত এপাহ কৃত্ৰিম ৰঙা গোলাপ। শেখৰে হঠাতে গোলাপপাহ হাতত লৈ গ'লে। তোমাক এই গোলাপপাহ দি ক'বলৈ মন গৈছে, মোক এৰি নাযাবা না। শেখৰে কৃত্ৰিম কণ্ঠৰে কথাষাৰ কৈ হাঁকৈ হাঁহি দিলে। প্ৰণামীয়ে শেখৰৰ হাতৰ গোলাপপাহ আজুৰি আনি প্লাষ্টিকৰ ঠাৰিৰে হাতত এচাট দিলে। তোমাৰ দৰে বেৰসিক নন ৰোমান্টিক ল'ৰা এটা ইয়াতকৈ বেছি কি কৰিবা? প্ৰণামীয়ে খঙেলে কৰে। শেখৰে হাঁহিলে। জানানে, তোমাৰ ৰিজাল্ট ওলোৱাৰ দিনা তোমাক দিবলৈ এপাহ ৰঙা গোলাপ বাটৰ পৰা কিনি নিছিলোঁ। ফাঁকিৰ এটা সীমা থাকে শেখৰ। সাক্ষীও আছে মোৰ। পিছে কি হ'ল নাজানো। গাৰ্ল হোষ্টেলত সোমালোঁ, কিবা অকৰা হৈ যাওঁ, সেয়ে পেলাই দিলোঁ। পেলাই দিলা? আচৰিত। তুমি ল'ৰা হয়নে নহয়? চাবা ইয়াতে দেখুৱাওঁ। যা অসভ্য। কি খাব? ৰেষ্টুৰাৰ ল'ৰাটো আহি প্লাষ্টিকেৰে মেৰিওৱা পুৰণি অপৰিষ্কাৰ মেনু এখন দিলেহি। কি যে এখন মেনু, চুবলৈ বেয়া লাগে। প্ৰণামীয়ে ভুৰভুৰালে। মেনু তেনু লৈ যা। দুকাপ চাহ, দুটা চিঙৰা নে অন্য কিবা খাবা? প্ৰণামীলৈ চাই শেখৰে সুধিলে। প্ৰণামীয়ে হুঁৱে বঙে মূৰ লৰালে। নাখায়। তুমি আহিছা বাবে ইয়ালৈ আহিছোঁ। তোমাক লৈতো ৰাস্তাত থিয় হৈ চাহ খোৱা নাযায়। শেখৰে এইবাৰ কেছবক্সৰ পিছফালে থকা আইনাখনৰ ওচৰলৈ উঠি গৈ আঙুলিৰে চুলি সমান কৰিলে। প্ৰণামীয়ে দেখিলে শেখৰৰ চকুৰ তলত কলা দাগ পৰিছে। শেখৰ আগৰণুৱা, কিন্তু কিছু ক্ষেত্ৰত ভয়াতুৰো। যি পিন্ধে তাৰেই ভাল দেখি, কিন্তু অপৰিপাটি। শেখৰৰ এই 2-3টা চৰিত্ৰৰ সমপ্ৰকাশ প্ৰণামীয়ে বুজি নাপায়। তোমাৰ চকুৰ তলত কলা হৈছে। পঢ়িছানে ৰাতি উজাগৰে থাকি অন্য কাম কৰিছা? ৰাতি মোৰ কি অন্য কাম থাকিব পাৰে? এটা আছে। আজি এসপ্তাহমান মোৰ ৰুমমেটে মোক শুবলৈ দিয়া নাই। কি কৈছা তুমি? না, ভয় নাখাবা। হি ইজ নট এ গে। মানে তাৰ নিজৰ অভ্যাস বেয়া হৈছে। ৰাতি নুশুৱেহি। অলপ শুৱে, তাৰপিছত উঠি কোঠাত পাইচাৰি কৰি থাকে। ভাং খাই ড্ৰাগছো লোৱা হৈছে। মুঠতে মোৰ অশান্তি হৈছে। তাৰ সৈতে আছা কিয়? সি বেয়া ল'ৰা নাছিল, তুমি নুবুজিবা সোণজনী। ল'ৰাবোৰ আজিকালি অগ্নি পৰীক্ষাৰ মাজেৰে সকলো সময়তে যাব লাগে। থোৱা ছোৱালীবোৰহে সকলো সময়তে অগ্নি পৰীক্ষা দিব লাগে। বদনাম ওলাই সহজে। অসুবিধাবোৰকো সুবিধা কৰি আমি আগবাঢ়িব লাগে। সেই জামানা গ'ল। সীতা দেৱীৰ দুখ সহ্য কৰিব নোৱাৰি ঈশ্বৰে অগ্নি পৰীক্ষা ল'ৰাবোৰলৈ ঠেলি দিলে। সীতা ফ্ৰী এতিয়া। শেখৰে টেবুলত তবলা বজাই ক'লে। তোমাৰ মাথা মুণ্ড এই কথাবোৰ মই নুবুজো। সমগ্ৰ বিশ্বতে চাকৰি, ব্যৱসায়, সকলোতে ছোৱালী চাহিদা। এই যে দুনিয়া কোম্পানীবোৰ আহিছে, সিহঁতক কেৱল ছোৱালী লাগে। ৰিচেপশ্যনত টেবুলত ছোৱালী, একাউণ্টছত ছোৱালী, প্ৰডাক্টছত ছোৱালী, আকৌ ছোৱালীৰ ভিতৰতো কথা থাকে। দেখাত ধুনীয়া হ'লে কথাই নাই। মাৰ্কশ্বিট নম্বৰ কম হ'লেও হ'ব। আমাৰ কলেজত যোৱা বছৰ যি কেম্পাছ ইউনিভাৰ্চিটি ইণ্টাৰভিউ হৈছিল, তাত ধুনীয়া ছোৱালী কেইজনীমানে পালে। লুকছ প্ৰিটি এণ্ড টকেটিভ। সেয়া এটা ডাঙৰ কোৱালিফিকেশ্যন। আমাৰ চোকা ল'ৰাইকেইটা এনেকুৱা ছোৱালীৰ ওচৰত পাত্তা নাপায়। মই নাজানো এই কথা। যোগ্যতা থাকিলেহে আজিৰ বজাৰত দাম আছে। ল'ৰাতকৈ ছোৱালীৰ যোগ্যতা বেছি বাঢ়িছে। তাতকৈ কোৱা ফেচ ভেলু, বডি ভেলু বাঢ়িছে বুলি। চাৰ্ট আপ। তুমি কিমান বেয়া কথা কৈছা জানানে? তুমি এটা হিংসুক আৰু পেছিমিষ্ট। মই চাহ তাহ নাখাওঁ। প্ৰণামী উচাত মাৰি উঠিল। ৰ'বা। শেখৰে প্ৰণামীৰ হাতত জোৰেৰে ধৰিলে। বহা। আদেশৰ সুৰত শেখৰে ক'লে। প্ৰণামী হঠাতে লেটুহেটু হৈ পৰিল।